নমস্কাৰ। আজি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক এটা খুব গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। আজি বাতৰিকাকতত প্ৰকাশ পোৱা এটা খুব গুৰুত্বপূৰ্ণ খবৰ, আৰু যিসকলে শিক্ষক হ'ব বিচাৰে বা তেওঁলোকৰ যোগ্যতা আছে, তেওঁলোকে বিচাৰি ফুৰিছে কিন্তু পোৱা নাই, তেওঁলোকৰ বাবে খুব গুৰুত্বপূৰ্ণ ভিডিঅ'টো। আৰু খবৰটো হৈছে কি, শংকৰদেৱ শিশু নিকেতন বোকাখাতত আচাৰ্য পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। আৰু কি বিষয়ত বিচৰা হৈছে সেইবিলাক হৈছে কি, ইংৰাজী, গণিত, ৰাজনীতি বিজ্ঞান, ভূগোল, অৰ্থনীতি বিজ্ঞান, অৰ্থাৎ এই বিষয়সমূহ পঢ়াবৰ কাৰণে শিক্ষক বিচৰা হৈছে। আৰু চৰ্তসমূহ কি হৈছে, প্ৰথমতে শিক্ষাগত অৰ্হতা থাকিব লাগিব, আবেদন কৰা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী হ'ব লাগিব, অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, অভিজ্ঞতা থকা এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব, আৰু BEd থকা জনে অগ্ৰাধিকাৰ হ'ব। শিক্ষাগত অৰ্হতা এডমিট কাৰ্ড, মাৰ্কশ্বিট, চাৰ্টিফিকেট অফ SSLC এণ্ড অনৱাৰ্ডছ, আৰু যিখিনি আমাৰ এডমিট কাৰ্ড হওক, মাৰ্কশ্বিট আছে, চাৰ্টিফিকেট আছে মেট্ৰিকৰ, আৰু তাৰ ওপৰত যিখিনি আছে আমাৰ সেইবিলাক সকলোবিলাক প্ৰত্যায়িত নকল হয় ষ্টেণ্ডাৰ্ড ফৰ্মত তলত ঠিকনাত আবেদন কৰিব লাগিব। এই সকলোবিলাক জেৰক্স কৰি কিনে এখন ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি পিনে আবেদন কৰিব লাগিব। আবেদন জমা দিয়া অন্তিম তাৰিখ হৈছে 19/9/2022, আৰু সাক্ষাৎকাৰৰ তাৰিখ হৈছে 22/9/2022। বাছনিৰ প্ৰক্ৰিয়া কি হ'ব, লিখিত আৰু মৌখিক পদ্ধতি হ'ব। লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ স্থান হ'ব শংকৰদেৱ শিশু নিকেতন বোকাখাত। সাক্ষাৎকাৰৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীক ফোনযোগে নিমন্ত্ৰণ জনোৱা হ'ব, সেয়েহে সঠিক যোগাযোগ নম্বৰ আবেদনত উল্লেখ কৰিব লাগিব। ফোনযোগে তেওঁলোকে নিমন্ত্ৰণ কৰিব। 7 নম্বৰতে হৈছে মৌখিক সাক্ষাৎকাৰলৈ আহোঁতে প্ৰাৰ্থীয়ে মূল নথিপত্ৰ লগত আনিব লাগিব। ইণ্টাৰভিউ ল'ব যাওঁতে সকলো নথিপত্ৰ লগত লৈ যাব লাগিব। প্ৰাৰ্থীসকলে আবেদনৰ লগত 100 টকা IPO বা কেছ, সম্পাদক পৰিচালনা সমিতি, শংকৰদেৱ শিশু নিকেতন বোকাখাতত ঠিকনাত জমা দিব লাগিব। 100 টকা পইচা লগত জমা দিব লাগিব। নেক্সট আছে পাৰিতোষিক নিকেতন পৰিচালনা সমিতিয়ে নিৰ্ধাৰণ কৰিব। পইচা দৰমহা বা পইচা কিমান দিব সেইটো সমিতিয়ে নিৰ্ধাৰণ কৰিব। আৰু এই যোগাযোগৰ তাত 2টা নম্বৰ দিছে যোগাযোগ কৰিবৰ কাৰণে। প্ৰথম নম্বৰটো হৈছে 9957220289, আৰু এটা নম্বৰ দিছে, এইটো হৈছে 9101134288। যদিহে আপোনালোকে কিবা জানিব বিচাৰে তেওঁলোকে এই নম্বৰটোত আপোনালোকে ফোন কৰি জানিব পাৰিব। তেওঁলোকে আজি বাতৰিকাকতত প্ৰকাশ পাইছে ইতিমধ্যে খবৰটো, আৰু যদি কিবা জানিব বিচাৰে তেওঁলোকে এই নাম্বাৰটোত ফোন কৰিব। আৰু শেষত হৈছে এই সম্পাদক নিকেতন পৰিচালনা সমিতি, শংকৰদেৱ শিশু নিকেতন বোকাখাত, আৰু তেওঁলোকৰ এই নম্বৰটোত আপোনালোকে ফোন কৰি সকলোবিলাক তথ্য ল'ব পাৰিব। যাৰ উপযুক্ত অভিজ্ঞতা হওক বা BEd ডিগ্ৰী হওক, মাষ্টাৰ ডিগ্ৰী হওক, যাৰ অৰ্হতা আছে তেওঁলোকে ইচ্ছা কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আপোনালোকে প্ৰথমবাৰৰ যদি মোৰ চেনেলটো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।